তহঁতৰ ক্লাছত কেইটা আছে? তই অকলে দবা চাগে তই 1 নম্বৰটো তয়ে যাওঁ 2 নম্বৰটো তয়ে যাওঁ চাগে হয় নাই? আকৌ কেতিয়াবা আইতাকে স্কুলৰ পৰা ঘূৰাই আনিবলৈ আকৌ দাঁত ঘঁহিবলৈ কৈ বোলে তই দাঁত ব্ৰাছ নকৰাকৈ স্কুল গ'লিগৈ। নমস্কাৰ, কি খবৰ ৰাইজ, ভালে আছেনে? আজি এটি অকণমান পৃথক ভিডিঅ' এটা লৈ আহিছোঁ। এটি সাংঘাতিক অঘাইতং ল'ৰা। তেওঁ কেনেধৰণে স্কুললৈ যায়, কিমান সোনকালে স্কুললৈ যায়, স্কুলত গৈ কি কৰে, তেওঁলোকৰ স্কুলত কেইজন ছাত্ৰ, তেওঁলোকৰ শ্ৰেণীত কেইজন ছাত্ৰ, আপুনি শুনিলে সঁচাকৈ আচৰিত হ'ব, আপোনাৰ হাঁহি উঠিব। আপোনাৰ মানে কি ক'ম আৰু, আপুনি খং উঠিব, হাঁহি উঠিব। এখন চৰকাৰী স্কুলৰ কাহিনী তেওঁৰ মুখেৰে শুনকচোন। গজেন, তহঁতৰ স্কুলৰ ল'ৰা ছোৱালী কেইটা আছে? 12টা, আকৌ বোলে 11টা। 12টা। তহঁতৰ ক্লাছত কেইটা আছে? তই অকলে দবা চাগে তই 1 নম্বৰটো তয়ে যাওঁ 2 নম্বৰটো তয়ে যাওঁ চাগে হয় নাই? হয় নাই? হে কি নহয়, তই কেই নম্বৰত গ'লি এবাৰ? কেই নম্বৰত পাছ কৰিলি? 1 নম্বৰত। তেতিয়াহ'লে 2 নম্বৰত কোন গ'ল? হে 2 নম্বৰত কোন গ'ল তেতিয়াহ'লে? হৈ গ'ল। হে হে তহঁতৰ স্কুলখনৰ নামটো কি? জয়মতী প্ৰাথমিক বিদ্যালয়। বা তই স্কুললৈ যাওঁ কেইটা বজাত? 8টাত গৈ কি দৰ্জা খোলকে নেকি স্কুলত? স্কুলৰ চকীদাৰ কামখিনি তয়ে কৰগৈ। এইটো কথা। তাৰপিছত গজেন হেৰি নহয়, ভাত দিয়ে নাই স্কুলত? হা দিয়ে? হা ভাতটো তই অকলে দগৰা দিয় চাগে? তহঁতৰ ক্লাছত অকলে মাছ মাংস দিয়ে নেকি তহঁতৰ? কি দিয়ে? গাহৰি নিদিয়ে নেকি? দগৰা দিও দেই তহঁতৰ 12টা ল'ৰা স্কুললৈ। ঘৰলৈ ভাত লৈ আহিব পাৰ কেতিয়াবা। দাইল অকণমান লৈ আহিবি আকৌ, টেমা এটা লৈ যাবি। হে নহয় কেলৈ নিদিয়ে নেকি? তই এইবাৰ স্কুলত ড্ৰেছ কিমান পালি? এটা হেৰাই পালি চোলা কম নহয়। পেণ্ট 2টা। তহঁতৰ স্কুলত তই 4যোৰ চোলা কাপোৰ পাইছ? হে বা ফুৰিবলৈ যাব পাৰিবিচোন কেতিয়াবা। হে পেণ্টটো হ'লে পিন্ধিবি কেতিয়াবা। লং পেণ্ট দিলে নে হাফ পেণ্ট? হাফ পেণ্ট। এবাৰ চুৱেটাৰ জেকেট কিবা নাই দিয়া নেকি তই? কিনিব লাগিব। তই কি কেতিয়াবা বোলে স্কুললৈ বোলে সোনকালে যাওঁগৈ বোলে হয় নেকি? আইতাই বোলে আকৌ স্কুলৰ পৰা ঘূৰাই আনি ঘৰত ভাত খাই পঠিয়াই। তোৰ কাম কি আছে? নহয় ইয়াত তই ঘৰৰ পৰা বোলে সোনকালে 7:30 কেতিয়াবা স্কুল পাওঁগৈ বুলিছোঁ। আকৌ আইতা স্কুলত তইহে কাম কৰ। স্কুলত কাম কৰোঁতে পঢ় কেতিয়া? গুচি যায়গৈ ন? গজনৰ কাৰোবাৰ বেলেগ। তই সেই স্কুললৈ সোনকালে যাওঁ, আকৌ তোক আইতাই ঘূৰাই আনি ঘৰত চাহ পানী ভাত খুৱাবহিলগীয়া হয় যে, কথাটো কি? হে কোনে এনেই তই ল'ৰাটো ধুনীয়া আকৌ, তই সেইটো জান নাজান? সেই কথা। গজনহঁতৰ স্কুলত তই অকলে তই এটা ক্লাছত তই আকৌ 12টালৈকে স্কুলত কি কাম কৰি থাক তই? আৰু ঘৰলৈ কেইটা বজাত আহ স্কুলৰ পৰা? হে এইটো আছোন একমাত্ৰ এইফালে তই এইফালে তই সিহঁতৰ গজনহঁতৰ স্কুলতে পঢ় নি? হে ভুনীয়া লগত নপঢ়? তই কাৰ লগত পঢ়? প্ৰধান আৰু তহঁতৰ শ্ৰেণীত 3টা। হে তই এবাৰ কেনেকৈ পাছ কৰিলি? তই ভাত খা নাই স্কুলত? তই ভাত খা নাই? স্কুলত তই কেইটা বজাত যা?
ৰাতিপুৱাই যাওঁ শুই উঠি মুঠতে স্কুললৈ পোনাই দিয় হা ই গজানাটো গাও নুধুৱে চাগে হা আকৌ বোলে আকৌ কেতিয়াবা আইতাকে স্কুলৰ পৰা ঘূৰাই আনি বোলে আকৌ দাঁত ঘঁহিবলৈ কয় বোলে তই দাঁত ব্ৰাছ নকৰাকৈ স্কুল গ'লিগৈ হে হে হয় নি হয়নে নহয় হে আকৌ বোলে তই বোলে আহোঁতে বোলে তই আহোঁতে বোলে ঢেকীয়া বুটলি আহ জেওৰা খৰি লৈ আহ বোলে যা তা জেওৰা ভাঙি ওচৰৰ মানুহবোৰে কৈছে আকৌ তই বোলে বৰ কচু বুলি কৈছে